নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, আমাৰ এইটো চেনেলত বহুত দিন ধৰি ভিডিঅ' অহা নাই, কিবা পাৰ্চনেল ইছ্যুছৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা কিন্তু ৰেগুলাৰ আপডেট পাই থাকিব এইটো চেনেলত। মই আগতে দিয়া ভিডিঅ'সমূহত এতিয়াও কমেণ্ট আহি আছে যে দাদা আমাৰ স্কুটি কেতিয়া দিব, মেৰিট লিষ্ট কেতিয়া ওলাব, এপ্লাই কৰিব লাগিব নেকি। চ' আপোনালোকে কেতিয়াও এপ্লাই নকৰিব, কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। আৰু মেৰিট লিষ্ট কেতিয়া ওলাব, স্কুটি কেতিয়া দিব, সেইটোৰ বিষয়ত আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ আৰু আপোনালোকে ঘৰত বহি কেনেকৈ আৰ্নিং কৰিব পাৰিব তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। চ' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকে বহুতো ইউটিউব চেনেলত ভিডিঅ' পাই থাকে যে মেৰিট লিষ্ট ওলাই গ'ল, কেতিয়া দিব, ডাইৰেক্ট ডেট কৈ থাকে। তো আপোনালোকে সেইবোৰত ভুল নাযাব। এতিয়ালৈকে কোনো ধৰণৰ আপডেট অফিচিয়েলি আপডেট অহা নাই। কিছুমানে ভাবি আছে এইবাৰ নিদিয়ে নেকি। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে, এইবাৰ স্কুটি দিব, অলপ দেৰিকৈ দিব এইবাৰ। বহুতে ভাবি আছে দুৰ্গা পূজাৰ আগতে দিব নেকি নে পিছতে দিব। তো মই আপোনালোকক জনাই দিওঁ, দুৰ্গা পূজাৰ আগতে কিন্তু দিয়া নহ'ব। যদিহে দুৰ্গা পূজাৰ আগতে দিলে হয় এতিয়ালৈকে কিন্তু মেৰিট লিষ্ট ওলাই গ'লে হয় বা কিবা এটা নিউজ ওলালে হয়, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই যে দিব নেকি। তো যদিও সম্ভৱ দুৰ্গা পূজাৰ পিছতহে দিব। যোৱাবাৰ কিন্তু অক্টোবৰ মাহত নে নৱেম্বৰ মাহৰ পৰা দিছিলে, যোৱাবাৰ নৱেম্বৰ মাহতে কিন্তু দিছিলে। এইবাৰ কিন্তু এতিয়া ছেপ্টেম্বৰ, এইবাৰ নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত কিন্তু স্কুটি দি দিব। আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ যদিহে আপোনালোকৰ পাৰ্চেণ্টেজ তেনেকুৱা ধৰণৰ আছে, আপোনালোক কোৱালিফাইড কৰিছে, পাৰ্চেণ্টেজ ভাল আছে, এলিজিবল থাকিলে কিন্তু আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব। আৰু সেইটো মেৰিট লিষ্ট কিন্তু আপোনালোকে যিটো স্কুলৰ পৰা পাছ কৰিছিলে সেইটো স্কুলতে যাব। আপোনালোকে স্কুলৰ পৰা কিন্তু মাতিব বা আপোনালোকে অনলাইনতো চাব পাৰিব মেৰিট লিষ্ট ওলালে। যেতিয়া মেৰিট লিষ্ট ওলাই মই ভিডিঅ' বনাই আপলোড দি দিম বা আপোনালোকে বেলেগ বেলেগ চেনেলত পাই যাব যেতিয়া মেৰিট লিষ্ট ওলায়। তো বন্ধুসকল, আজি ইমানখিনি আছিলে। ইনফৰমেশ্যনটো দি দিলোঁ মই। বহুতে ভাবি আছে কেতিয়া দিয়ে, গতিকে মই ইনফৰমেশ্যনটো দি দিলোঁ।